হেল্ল' গাইজ, আজি আমি ইয়াত তিলৰ লাৰু বনাইছোঁ। এয়া ধুনীয়াকৈ ধুই লোৱা তিলখিনি ধুই ৰ'দত দিলোঁ আৰু এয়া এখন কেৰাহীত এয়া তিলখিনি ভাজিছোঁ। তিলখিনি যেতিয়ালৈকে নুফুটে তেতিয়ালৈকে ভাজি থাকিব। এয়া ভাজি আছোঁ, দেখিছেনে? জুইত ভাজিছোঁ, কাৰণ গেছত ভাজিলে ইমান এটা মই ভাল নাপাওঁ। এয়া ল' ফ্লেমত মানে জুই বেছি নিদিব। এয়া গুড় দিছোঁ, 1 কাপমান পানীত এপোৱামান গুড় দিছোঁ আৰু তিল আছিলে 1 কেজি মানে। আৰু এয়া গুড়খিনি গোটা গোটাকৈ দিলোঁ মই, সেইকাৰণে এনেকৈ লহুৱাই আছোঁ। এইখিনি পাক হৈ যাব, চাব অলপ পাছত। এয়া গুড় এনেকুৱা হ'ল। গুড়খিনি যেতিয়ালৈকে অলপ ডাঠ হৈ নাযায়, আঙুলিকেইটা এনেকৈ লগাই চাব। এয়া গুড় হৈছেগৈ আৰু এয়া হ'ল। এয়া তিলখিনি দি দিয়া হ'ল, দেখিছে? তিলখিনি দি দিলোঁ ইমান ধুনীয়াকৈ, চাব হৈ গ'ল অলৰেডি। এয়া হ'ল, এয়া হৈ গ'ল, দেখিছেনে? ইমান ধুনীয়াকৈ হৈছে। এয়া হৈ গ'ল। এনেকৈ আপোনালোকেও ট্ৰাই কৰি চাবচোন।